beginning of, whether it is the officers, whether it is the ministers, amar সকলো এটা কথা বুজিব লাগিব যে মানুহক এটা ডেমোক্ৰেটিক সেটআপ এটা মানুহক কিয় লাগে People has accepted all around that democracy is the best form of government because people believe that it is a government for them, by them, তেওঁলোকৰ কাৰণে তেওঁলোকৰ কল্যাণৰ কাৰণে উৎসৰ্গিত এটা পাৰ্টিকুলাৰ ব্যৱস্থা যেতিয়া ডেমোক্ৰেসিত মানুহে সুবিধা নাপায় ডেমোক্ৰেসিত মানুহে নিজৰ কামকাজ হোৱা দেখা নাপায় ডেমোক্ৰেসিৰ যিটো ফৰ্ম the positive form of democracy and the negative form is anarchy so lahe jetia manuhe dekha pai je mor democracy t moi kaam koribo para nai mor kaam hoa nai moi bisarisu eto mor naityo kotha genuine kotha tetia manuhor monot frustration set in kore aru frustration to ehomoyot goi manuhok khubhito kore aru khubhor porai মানুহে এক প্ৰকাৰ কব গলে টুৱাৰ্ডছ এনাৰ্কি গতি কৰে আজি আমি দেখিছো যে বহুত মানুহ ফিজিক্যালি এনাৰ্কিছ নহলেও মেন্টালি যিকোনো কথা এটা দিলে তেওঁলোকৰ চৰকাৰখনৰ ওপৰত আস্থা নাই কিয় আস্থা নাই ইফ ইউ গো ইন ডিটেইল তেওঁলোকৰ যদি কথাত আপোনালোক সোমাব যায় তেলে দেখিব যে everyone has a story to tell কাৰোবাৰ দেউতাকৰ পেনশন হোৱা নাই 50 বছৰ চাকৰি কৰিলে মানুহৰ এক্সপেক্টেশন থাকে যে ৰিটায়াৰমেন্টৰ দিনা মোৰ দেউতাই পেনশনটো পাওক ৰেগুলাৰলি পাওক এতিয়া আমি নাপাও 2-3 বাৰ মানুহজন চৰকাৰী অফিচত আহিছে তেওঁ ডাইৰেক্টৰ আছিল একেটা অফিচতে কাম কৰিছিল যেটা ঘৰত ঘুৰি গৈ কবলগিয়া হয় যে মই কাম কৰি থকা অফিসটোৰ পৰাই মই দৰমহাটো উলাব পৰা নাই আফটাৰ আই পুট 30 years of the service মানুহজনে বুজি পায় কিন্তু লৰা ছোৱালী বিলাক সিস্টেমটোৰ ওপৰত এজিটেটেড হৈ যায় লৰা ছোৱালীজনে সিস্টেমটোৰ ওপৰত সাংঘাতিক এজিটেটেড হয় যে মোৰ দেউতা কান সবে ভাবে his father was the best in the world মোৰ মতে মোৰ দেউতাতকৈতো ভাল মানুহ পৃথিৱীত কোনো নাই হি ইজ সেকেন্ড টু নান যেতিয়া মোৰ দেউতাই ঘৰত গৈ কয় যে নাই মোৰে জুনিয়ৰ জনে আজি মোৰ কামটো নকৰিলে বৰ ভাল নালাগিল মই ঘূৰি আহিলো আৰু নাযাও দে বাবা যি হ'ব হ'ব লগে লগে ঘৰৰ তিনিজন ল'ৰা সন্তান আমাৰ সিস্টেমটোৰ ওপৰত তেওঁলোক ফ্ৰাষ্ট্ৰেটেড হৈ গ'ল তাৰ কাৰণ কি যে কোনোবা এজন অফিচাৰৰ হাতত 5টা মিনিট এক্সট্ৰা সময় নাথাকিলে যে আমি তেওঁৰ কেছটো বহুৱাই ডিসপোজ কৰি দিব পৰা কি কাৰণ থাকিব পাৰে কি কাৰণ থাকিব কবাত কোনবা এটকা বেছি লৈছে কবাত কোনবাৰ সৰু কিবা এটা কথা আছে কাবাৰ কিবা এটা সৰু ইস্যুজ আছে যিবিলাক ইস্যু কালেক্টিভলি ইউ ক্যান ৰিজলভ ইন জাস্ট 10 minutes of time তো মানুহৰ মাজত এটা কব গলে খুব এংগাৰ এটা আৰম্ভ হৈ যায় আৰু মানুহে মন্ত্ৰীসকলক গালি পৰা আৰম্ভ কৰে যত নেকি কাৰো মন্ত্ৰী তন্ত্ৰীৰ লগত কোনো সম্পৰ্কই নাই এই মানুহজন যে কেতিয়াবা সেক্ৰেটাৰিয়েটত আহিছিল সেক্ৰেটাৰিৰ পৰা গ'ল nobody knows also এই সৰু ঘটনাৰ পৰা আপ টু ডাঙৰ কথালৈকে মই নিজে দেখিছো 2001 ৰ পৰা মই মন্ত্ৰী হৈ at some time I feel frustrated file নাই পাৰ্সোনাল ৰিলেশনত হয় কি যেতিয়া আপুনি ফোন কৰিব এদিন ফোন কৰিব দুদিন ফোন কৰিব তিনদিন ফোন কৰিব 4 নম্বৰ দিনাখন ইউ ফিল দে যেতিয়া হ'ব হ'ব এটা ঘটনাটো হল যে যদি আমাৰ সিস্টেমটো মন্ত্ৰীজনৰ নোট 3 দিনত ঘূৰি নাহে কমিশনাৰ জনে ফাইলটো বিচাৰিলে নাহে তে এই
ক'ত থাকে বস্তুটো গৈ 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 আমি এটা কথা উলিয়াম যে অমুক ডিলিং এসিস্টেন্টৰ তাত থাকে এতিয়া মই বুজি নাপাওঁ যে ফাইল ডিলিং এসিস্টেন্টৰ তাত কেনেকে his only role is to keep the record তেওঁটো কোনো ভূমিকা নাই মই কোনবা এজন অফিচাৰক ট্ৰান্সফাৰ কৰিব লাগে এজন মন্ত্ৰীয়ে নোট দিছে যে সো এণ্ড সো এসিস্টেন্ট ডিৰেক্টৰ নিড টু বি ট্ৰান্সফাৰ এটা এই ফাইলটো ডিলিং এসিস্টেন্টৰ তাত কিয় যাব তাতো কোনো তেখেতৰটো কোনো ভূমিকা নাই হি ক্যানট এডভাইস যে এইটো অমুক হৈছে তো অমুক হৈছে কমিশনাৰ জন হি ইজ দা এইড টু দা মিনিষ্টাৰ কমিশনাৰ জনে 5 মিনিট কাগজখন লৈ ভাবিব যে এইটো ভাল নে বেয়া যে নহয় মই মোৰ মতেদি দিস অফিচাৰ শুড নট বি ট্ৰান্সফাৰ্ড immediately I will put a note in the same কাগজখনতে মই লিখিম যে this order should not be passed because of this reason the minister ক'ব যে নহয় still কৰা you have still doubt you will put up the same কাগজ to the chief secretary the chief secretary মোৰ এটো মই ভাল পোৱা নাই chief secretary will put up it to chief minister in the same কাগজ now a deliberation to deputy secretary joint secretary to দেখাটোৱে উচিত নহয় মোৰ মতেদি because the moment he has seen this deliberation he knows that there is a difference of opinion between the minister and commissioners now amar manuhe koy finance department of request koribo lage so you believe me I have disposed 250 files at a day without disturbing my family life etia ekar eta suppose he is a principal secretary PNR now why he will request money for disposal of a file the minute PNRD file eta মোৰ টেবুলত আহিলে এটো মোৰ কাম ইয়া খুনকালে কেনেকে খেদি পঠাই দিও before I received a call from chief secretary or from a minister আমি কিয় কৰিব নোৱাৰো dispose because we put the file to a dealing assistant until and unless he put up the file he ছুটিত গৈছে তাৰ আজি ঘৈণীয়েকৰ বেমাৰ আছে তাৰ অমুক আছে we cannot dispose the file তো মই সেক্ৰেটাৰিয়েটত বহুত দিন বহি 20 বছৰ মই এইটো উলিয়াব নোৱাৰিলো যে what is the constitutional and administrative authority of a dealing assistant except keeping the records or helping you when you need some records for the disposal file eta di concurrence কাৰণে আহিছে তো ইয়াতে বাপসিট যেটো বনিব বাপসিট ইজ a xerox copy of the note of the original department পাঁচটা কপি জেৰক্স কৰি দিলে ইট ইজ এ ইম্পৰ্টেন্ট ফাইল জেৰক্স হৈ গল তাৰ ওপৰত লিখিলে যে এটো অমুক ফাইল এটো ডিসপোজ কৰিব লাগে তাতো একোৱে নাই এক্সেপ্ট এই যে আমি একো নোহোৱা কামবিলাককে একটা পাহাৰ বনাই ৰাখিছো একদম একো নাই একো নোহোৱা কথাবিলাককে পাহাৰ একোখন বনাই আমি এনেকে উলজি গলো এতিয়া রুৰাল ডেভেলপমেন্ট কমিশনাৰ ফাইনান্সৰ কথা কৈ থাকিব সেই মানুহজনে ফাইনান্সত গলা আৰু তেওঁৰ কথা নেক্সট কমিশনাৰ জনে কৈ থাকিব এই কামবিলাকৰ পৰা আমি যেতিয়ালৈকে নোলাও তেতিয়ালৈকে আমি কেতিয়াও অসমত এখন efficient administration আমি মানুহক দিব নোৱাৰো if some rules is there which comes in between change the rule সব কথাতে আমি যে অফিসৰ পৰা যোৱাৰ আগতে কিমানটা ফাইল আহে কোনটো ডিপাৰ্টমেন্টৰ চিফ মিনিষ্টাৰ অফিসত কয়তো বেছি ফাইল নাহিব ফাইনান্স ডিপাৰ্টমেন্ট মই যদি 8টা ডিপাৰ্টমেন্ট চাইছিলো মোৰ টেবুলত যিমান ফাইল আহে তাত কয়তো এটাও ফাইল নাহে আৰু আপোনালোক সেম অফিচাৰ বিলাকে সেন্ট্ৰেল গভৰ্ণমেন্টত যেতিয়া কাম কৰে এটাও ফাইল পৰি থাকিব because you fear the system there so much
টকা পইচা টেন্ডাৰিং আই এপ্ৰিচিয়েট য'ত ডিফাৰেন্স অফ অপিনিয়ন আছে দুটা বস্তু ভাল কৰি চাব লাগে চিন্তা কৰিব লাগে ঠিক আছে তাত কোনো আপত্তি নাই য'ত একোৱে কৰিবলগীয়া নাই তাতে কিয় সময় লাগে so if there any rules are there which is tightening your hand let us dismantle them আপোনাৰ ডিপাৰ্টমেন্টৰ কাৰণে আপুনি একাউন্টেবল হক ফুললি ডেপুটি সেক্ৰেটাৰী তলত কোনো ফাইল পুট আপ লেভেলত যাবই নালাগে once order is issued তাৰ পিছতহে ফাইল সুপাৰিনটেন্ডেন্ট ডিলিং এসিস্টেন্টৰ তাত যাব তাৰ কি আছে মই একো বুজি নাপাওঁ 5 জন ডেপুটি সেক্ৰেটাৰী 4 জন ডেপুটি সেক্ৰেটাৰী থাকিলে দিনত 100টা ফাইল ক্ৰিয়েট হয় এটা ফাইল 20টা ডেপুটি সেক্ৰেটাৰী থাকিলে কমিশনাৰ থাকিলে বাস ফাইল তাতে খতম হৈ গল যেতিয়া প্ৰশ্ন এটা খুদু যে পুট আপ কৰিব দিছো কাক পুট আপ কৰিব দিছে দেই এনিবডি এবভ ইউ মই এই শব্দটোকে আজিলৈকে 20 বছৰ আৱিষ্কাৰ কৰিব নোৱাৰিলো যে পুট আপ কৰিব দিছে তাৰ মানে ultimately I should talk to the guy who is going to put up তেনেকেতো সিস্টেমটো আমি বহুত দিন চলাই ৰাখিব নোৱাৰিম মোৰ মতে পুট আপ কৰা মালিকজনে হ'ল প্ৰিন্সিপাল সেক্ৰেটাৰী এতিয়া মই এটা অৰ্ডাৰ দি মোৰ অৰ্ডাৰটোৰ পিছত আৰু পুট আপ চিফ সেক্ৰেটাৰী কৰিব সো কেনেকে এটো এচিভ কৰিব লাগে মই নাজানো কিন্তু মোৰ কথাটো হ'ল যে দিস গভৰ্নমেন্ট cannot depend on the put up ability of a dealing assistant because I am in hurry মোক কাম কৰি যাব লাগে আৰু জি হোৱা নাই হ'ব লাগে টাইমত আমি কেনেকে অফিস আহিম কেনেকে টাইমত কাম কৰিম কেনেকে আমি কোট আমাক ইন্ডিপেন্ডেন্ট লাগে কোট আমাক অথৰিটি লাগে কোনটো কাম কৰিবৰ কাৰণে উই নিড পাৱাৰ so you decide you and your minister decide sir ekita file muk finance jabo na lage you come out with a list that me and my commissioner has decided that these are the files I do not want it to go to the finance department these are the files where I want to issue ceiling on myself then in cabinet we'll decide that this should go this power should be delegated this power should not be delegated but you and your minister now discuss যে কোনখিনি আপোনালোকক ফাংশনাল অটোনমি নোহোৱা কাৰণে কামকাজত আপোনালোকৰ ক্ষতি হৈছে টেক দ্যাট ফাংশনাল অটোনমি finish it off বাস কোনো কবলগে একো নাই ইয়াত গভৰ্নমেন্ট খনত ইমান কাম থাকে মোৰ এটো কাম নাই মই বেলেগ কাম কৰিম না মই ক্যাবিনেট মেমোৰেন্ডাম is a cabinet memorandum it will be property of cabinet তো লৈ আহিব লাগিব ক্যাবিনেটত সিধা সিধি আপোনালোকে ডিসাইড কৰি লওক যে in this cabinet যে we do not have to refer the matter to the any other referring department now file এটা এলআৰত পঠাই দিয়ে এলআৰৰ কাম কি ডেপুটি সেক্ৰেটাৰী জনতা যেটা ফাইল পুট আপ হৈ যায় তেওঁ ৰুটিনলি লিখি দিয়ে take the view of LR finance pension যিমান ডিপাৰ্টমেন্ট মনত পৰি থাকে আৰু আপোনালোকে সাইলেন্ট স্পেক্টেটৰ হৈ শুনি থাকে যে এটো হয় না LR কি কৰিব LR কাম হ'ল যেতিয়া হাই কোৰ্টত কিবা এটা জাজমেন্ট দিয়ে এপিল কৰিব লাগে না নাই that LR decide যেতিয়া serious question of law involved that these will go against the law pronounced by the court of high court these has a legislative contradiction then it will go to LR মই আজি অমুক ছাত্ৰক স্কুটি এখন দিব লাগে what is the role of LR in this LR তো কোনো কথা নাই ইয়াতে
টিচাৰ এজনক আজি ৰোষ্টাৰ পইণ্ট আহিলে ফাইলটো WPCত যাব লাগে WPTBCত কিবা এনেকুৱা মানুহ আছে নেকি যেনে ৰোষ্টাৰ পইণ্টটো বেলেগকৈ ইন্টাৰপ্ৰেট কৰি দিব পাৰে আপোনালোকে নকৰা কনষ্টিটিউচন ইজ ভেৰি ক্লিয়াৰ ৰোষ্টাৰ কাক দিব লাগে যেতিয়া আপোনালোকৰ মনত পিটিশন এখন আহিব যে ইউ আৰ নট ফলোইং ৰোষ্টাৰ পইণ্ট ইউ ফিল ইউ আৰ ফলোইং দ্য ৰোষ্টাৰ পইণ্ট then minister will pass the order that take the opinion of WPTBC কিন্তু যেতিয়া আপোনালোকে জানে যে 7% মই এসটিক দিব লাগিব 29% মই এসটিক দিব লাগিব 7% মই এসটিক দিব লাগিব তো পিয়নৰ ৰোষ্টাৰ পইণ্ট এটাও আপোনালোকে পঠাই দিয়ে WPTBC ডিপাৰ্টমেণ্টক as if WPTBC department is manned by somebody who is more knowledgeable than you WPTBC has their lot of things to do. They have a huge budget. Assam government attaitকৈ ডাঙৰ budget খনে আছে with the WPTBC department. They have their own work. এই referral file বিলাক লৈ DSC officer roster point, DME officer roster point, secretariat officer roster point. এইবিলাক কামত আপোনালোকে উলজাই দিয়ে ডিপাৰ্টমেণ্টে নিজৰ কাম কৰিব নোৱাৰা হৈ যায় post that I want to fill up. The personnel keneke jane apnalok post to lage na lage. What is their specialties on that? Assam police or DIG range eta lage. Yeta personnel or kyo file to jabo lage. Na na sab post create korila personnel or jabo lage. Hari kyo jabo lage? Moi kotha to ajileke moi 20 বছৰ মই এইটো প্ৰশ্ন সুধি আছো যে নীৰজ বাৰ্মাৰ সহিটো কিয় লাগে পোষ্ট এটা পুলিচত ক্ৰিয়েট কৰোতে হোৱাট ইজ হিজ স্পেশালিটি ডোন্ট ইউ নো যে আমি নাজানো নেকি যে কি কৰিব লাগে ৰেঞ্জত ডিআইজি এজন লাগে নে না লাগে আনলেস দ্যাট ৰেঞ্জ ডিআইজি উইল হ্যাভ এ সিরিয়াস কনসিকুয়েন্স যে এইজনক মই প্ৰমোট কৰি দিলে গভৰ্নমেন্ট অফ ইন্ডিয়াৰ অমুক সাৰ্কুলাৰখন ভাইলেট হ'ব ফৰেষ্টত কৈছে যে পে স্কেল 7ত এটা পোষ্টে থাকিব so দুটা স্কেল মই ক্ৰিয়েট কৰিব পাৰিম নে নাই then this file will go otherwise why it will go to the personnel department sir it your personal opinion লাগিব that means you don't want to take responsibility ebla niyam rules of executive business of kottu na these are all created by humans who do not want to take responsibility যেতিয়া ৰেসপন্সিবিলিটি লব নোৱাৰে তেতিয়া তো সেই মানুহে পাৰফৰ্ম কৰিব নোৱাৰে ফাইনান্সত যাব লাগে কোনটো ফাইনান্সত যাব লাগে দ্য ডিপাৰ্টমেন্ট ইজ ভেৰি ভেৰি ক্লিয়াৰ যে কন্টিনিউয়াস স্কিমত কোনো ফাইল ফাইনান্স ডিপাৰ্টমেন্ট যাব নালাগে বাৰে বাৰে টেটৰ টিচাৰৰ স্যালাৰি ফাইলটো কিয় যায় ফাইনান্সত The DFP is very clear that at the beginning of the scheme it will go to the finance. One scheme is stabilized. Finance has booked that amount into their annual budget that this amount I have to release. Then why it need to go? You need only departmental finance committee jito apnalokor under you ho. Aji that ekdom clear likha ase if I am not mistaken that continuous scheme of finance department jabo nalage so accept my budgetary announcement ei matra muk ekai koi ase je amar panchayator manukhini salary so this is a continuous scheme why you need to go to the finance sir omuk khon ase sir jabo lagibo what is that find out let us dismantle that কোনখন ৰুলে কোনখন আইনে আপোনালোকৰ ওপৰত সেই বাধাটো ৰাখি থৈ দিছে let us dismantle that because মোৰ মতেদি এবাৰ ফাইনান্স ডিপাৰ্টমেন্টে যেতিয়া এটা স্কিম কনকাৰ কৰি দিয়ে যে টি গাৰ্ডেনত প্ৰত্যেক বছৰে 5000 লৰাক আমি 25000 কৈ দয়াল দাস পানিকা স্কিম দিম that means when the scheme was initiated in the number 1 year it has been presumed that finance department has conquered the scheme till department decide to discontinue
or till department wants to enhance the money or department wants to somehow going against the original scheme. But as long as that original scheme stands there, আমি কিয় যাব লাগিব ফাইনেন্সত? তো এখন অৰ্ডাৰত নাই, কিন্তু যেটো আপোনালোকে ইন্টাৰপ্ৰেট কৰিব লাগে যাব নালাগে, স্যাৰ এটো ফাইনেন্সত যাব নালাগে, স্যাৰ এটো ৰুলতে লিখা আছে। মই বহুত জায়গাত মোৰটো বহুত ডিপাৰ্টমেন্ট চালো, ইন সাব ডিপাৰ্টমেন্ট আই ফাইট যেটো ফাইনেন্সত যাও, না না স্যাৰ এটো ফাইনেন্সত যাব নালাগে, এটো স্যাৰ এই ডিএফপি এটো ক্লিয়াৰ আছে। সো সিলেক্টেড যেতিয়া আমি হৈ যাম তেতিয়া আমাৰ কামটো নহব। আজি ৰেভিনিউ প্ল্যান একুয়াৰ কৰিব লাগে, তো ফাইলটো কিয় বাৰে বাৰে ৰেভিনিউ ডিপাৰ্টমেন্টত ডিসিএ পঠাব? কিবা নম্বৰ উলিয়াই লৈছে আপোনালোকে, স্যাৰ 6A নটিফিকেশন কৰিব লাগে, 6F নটিফিকেশন কৰিব লাগে, 7(2) নটিফিকেশন কৰিব লাগে। হোৱাট ইজ দিস? মইতো বুজি নাপাওঁ। এবাৰ গভৰ্ণমেণ্টে জানিব লাগে যে এই মাটিখিনি একুয়াৰ হ'ব আৰু এই মাটিৰ কম্পেনসেশন ইজ দিস, ডিসি হ্যাজ কালেক্টেড দ্য ক্যালকুলেশন ক্লিয়ারলি, ইয়াত আৰু বেলেগ কথা একো নাই। স্যার এবাৰ ৰিকোয়াৰিং ডিপাৰ্টমেন্টত যাবলৈ, আৰে বাবা কিয় যাব লাগে ৰিকোয়াৰিং ডিপাৰ্টমেন্টত? মোক মাটি এডোখৰ একুয়াৰ কৰিব লাগে, মই ডিসিক চিঠি লিখিম, ডিসিয়ে মাটিটোৰ ভ্যালুয়েশন কৰিব, এইটো কম্পেনসেশন ফিক্স কৰিব, ৰেভিনিউ ক'ব যে ৰেভিনিউ মোক এপ্ৰুভেল দিয়া, ৰেভিনিউ এপ্ৰুভেল দিব, কনসাৰ্ন ডিপাৰ্টমেন্টত মই চিঠি দিম, মোক টকা দিম। বোলে নহয় স্যাৰ আগত টকা জমা দিব লাগিব, তেতিয়াহে মই ৰিকুইজিশন কৰিম। তাৰমানে নিজৰ গভৰ্ণমেণ্টখনৰ ওপৰতে মোৰ বিশ্বাস নাই যে ই আগতে পইচা নিদিলে ক'বাত পলাব পাৰে পিছত। এনেকে যদি আমি থাকো, ফুটবলটো ইফালৰ পৰা সিফালে সিফালৰ পৰা সিফালে মাৰি থাকো, তেতিয়া এন ৰিজাল্টটো কি হয়? মানুহ খুব ফ্ৰাষ্ট্ৰেটেড হৈ যায়, অসম্ভৱ ফ্ৰাষ্ট্ৰেটেড হৈ যায়, কাৰণ এই গোটেই ফাইলবিলাকৰ পিছত কোনোবা মানুহৰ হুমনিয়া আছে। আজি এটা কম্পেনসেশন এপইন্টমেন্ট দিব লাগে, why you need to go to chief secretary? মইতো বুজি নাপাওঁ। you are all principal secretaries, 5 জন এডিশনাল চিফ সেক্রেটারি আছে, 5 জনক 5টা ডিপার্টমেন্ট কৰি দিয়ক। চিফ সেক্রেটারি কোট চাই? তেওঁতো নাচাই, আপোনালোকে আনা বস্তুটোকে সহি কৰে, গ'ল চিফ সেক্রেটারি লগত চাহটা খালে, তেওঁ বুজাই দিলে স্যার এইটো আছে, তেওঁ সহি মাৰি পঠাই দিলে। তো সেইটোৰ কাৰণে এবাৰ ফাইল যাব, চিফ সেক্রেটারি এটা ডেট দিব, হি হ্যাজ সো মেনি থিংস টু ডু। তো আজি গোটেইখিনি কেছ আনি স্যাৰ অমুকটো কৰিব দিছে, মই হেলথত গ্ৰেড 4 এপইন্টমেন্ট দিবৰ কাৰণে অনুৰাগৰ লগত আই হ্যাভ টু ফাইট ফৰ 2.5 years। এটা মোৰ কাৰণে একো নহয়, কিন্তু সেই 400 মানুহে ডেমক্ৰেসিৰ ওপৰত বিশ্বাসটো হেৰুৱাই দিলে। মোক ইমানটোকে প্ৰটেক্ট কৰিব লাগে যে ইট ইজ উইদিন 5% আৰু একচুৱেল কম্পেনসেশন এপইন্টমেন্ট হৈছে। যদি লাগে you make a note that Principal Secretary Education will call Principal Secretary Health so that cross verification eta hoise. Principal Secretary Handloom Sericulture will call Principal Secretary Planning and decide that a third party veto eta he lage je things are in order. Why you need to go Chief Secretary? Chief Secretary jonor karone date eta that it is fixed on September, he will pass the order in July, কিন্তু 2 মাহত বিধবা মানুহজনী কোনে চাব? For these 2 months, who will take care of that widow? Is there any compensation mechanism? আজি যদি প্রিন্সিপাল সেক্রেটারি পেনশনৰ গা যদি পিৰপিৰাই নাথাকে যে আজি মোৰ 3000টা কেছ পেন্ডিং হৈ আছে, মোৰ গাটো পিৰপিৰাই থাকিব লাগিব, মই খুব নোৱাৰিব লাগিব, তাৰ মানে 3000 মানুহৰ হুমনিয়া, 3000 মানুহৰ হতাশা মই ইনহেৰিট কৰি আছো, মোৰ ওপৰত এইটো চলি আছে।
যদি সেই সেন্সিটিভিটিটো নাথাকে we cannot do it মই তো ঘৰত মই মোৰ গৌৰৱ কৰা নাই but I cannot sleep until and unless I dispose that file কাৰণ মোৰ লাগে অভিশাপটো মোৰ ল'ৰা ছোৱালীৰ ওপৰত আহি আছে একো নাই ফাইল এটা আহিছে 3 দিন কিয় ৰখি আছে তাৰ কোনো নাই স্যাৰ মই সময় পোৱা নাই আৰে তো কি সময় আছিল মই বুজি নাপাওঁ মই যেতিয়া ফাইলবোৰ আহে কমিশনাৰ প্ৰিন্সিপাল সেক্ৰেটাৰী 6 দিন 7 দিন ফাইলবোৰ থাকা দেখো সিম্পল ডিসপোজাল ফাইল মিনিষ্টাৰ ফৰ এপ্ৰুভেল এটা মই মাজে মাজে চাই থাকো মই মোৰ ওয়াইফক কওঁ যে ইয়াক তুমি একো বিধি থাকা দেখা নাই দিনটো আজি অমুকত চাহ খাই আছিল দিনটো অমুকত বহি আছিল দিনটো অমুকত বহি আছিল বিকজ ৰুটিন বিলাকটো মোৰ মনতে থাকে কোন ক'ত ঘূৰি আছে দিস ইজ এ স্মল ওয়ার্ল্ড সো এনেকে আমি অসমখন কেতিয়াও ফাৰ্স্ট 5 ষ্টেটৰ ভিতৰত লৈ যাব নোৱাৰো নেভাৰ আজি nobody should mind it ইদিনাখন এসডিজিৰ ওপৰত ইয়াতে মই হা হুমনিয়া কৰি থাকিলো তাৰ পিছত মই 2-4টা প্ৰিন্সিপাল সেক্ৰেটাৰী খুদি দেখিলো আপোনাৰ কিমান আছে স্যাৰ মই প্ৰেজেন্টেশন লৈছো স্যাৰ মই আজি মাতিছো আৰি what is this পাৰিব কোনোবাই গুজৰাটত এই কথাটো ক'ব পাৰিব কোনোবাই কৰ্ণাটকত এই কথাটো ক'ব যেতিয়া ইয়াত এসডিজি কনক্লেভ হৈ গল we perform badly we are loser তো লুজাৰ জনৰ লেক্সিটি কি আছে লুজাৰ has to meeting কৰা শেষ হল you should rush to SSA office you should rush to social welfare office যে কি হল কি হল এটা দেখা এটা লুজাৰে যদি লেক্সিটি লয় স্যাৰ মই চাই আছো স্যাৰ মই মাতিছো স্যাৰ মই কৰিছো you are not medalist so that laxity is available for the medalist sir মই gold medal পাইছো অলপ জিৰণি লব দিও আমাক অলপ ৰেষ্ট লব দিও so মই লাহে লাহে কৰি আছো এটা আমাৰ ইয়াত কি হয় যে লুজাৰ টেক্স দা লেজাৰ লুজাৰে কেনেকে লেজাৰ লব এটা মই ভাৰত চৰকাৰক যোৱা 45 ডেজ মই স্কিম বিলাক কৰিলো মোক এজন অফিচাৰে যোৱা কেইদিনমান আগতে কৈছে যে the same officer they serve perform so good when they come to central deputation ষ্টেটত কিয় নহয় আপোনালোকে মিনিষ্টাৰ বিলাকে কাম কৰিব নিদিয়ে নেকি অফিচাৰ সো তাৰ মানে আমাৰ তলৰ মেচিনাৰীটো বহুত মানুহে ৰিটায়াৰ হৈ যায় they have not traveled entire Assam বহুত অফিচাৰ এতিয়ালৈকে ডিস্ট্ৰিক্ট 32 ডিস্ট্ৰিক্ট দেখাই নাই মণ্ডল ব্লক কমিশনাৰেট এইবিলাকটো বেলেগ কথা এতিয়া এই সিস্টেম বিলাক আমি 5 বছৰৰ ভিতৰত সলাব লাগিব these are I have seen that for 12 years আৰু যিখিনি কথাটো হ'ল যে আমি ইয়াতে আমাৰ পারফরম্যান্স লেভেলটো ওপৰত লৈ যাব লাগিব primary objective of the today's meeting is to give you responsibility nobody come into your way you and your minister decide কি ফাইল কোড যাব লাগে স্যার এটো ফাইল মোক ইয়াত যাব না লাগে এটো সিলিং মোক দিব অনুমতি দিব লাগে এটো কাম মোৰ ইয়াতে মই কৰিম then you show your caliber যাৰ ৰেভিনিউ আছে এই ৰেভিনিউ কাম কৰক যাৰ ডিপাৰ্টমেন্ট আছে জি আছে you do it in the fullest stream take the responsibility take the accountability the barometer is very clear if whatever Kerala will do with 3.5 crore population which Orissa will do with 3.5 crore population which some other state with 3.5 crore population will do the same result we have to produce primarily if we decide as an action plan that jibilak 3-4টা পয়েন্ট মোৰ আছে প্ৰথম হল যে
মিনিষ্টাৰ আৰু কমিশনাৰ সকলে ডিসাইড কৰি লওক যে কোনবোৰ ফাইল আপোনালোকে নিজৰ লেভেলত ডিসপোজ কৰিব স্যাৰ এটো ফাইল মোক ফাইনান্স যাব নালাগে এইখন সিলিং স্যাৰ মই নিজে দিম I have my confidence with full signature of commissioner and minister. That means you are taking responsibility. Any wrong happened, that is also your call. So, apnaluke thik kori lok what you want to do. This financial discipline, you know, FRBM is in your table. That what you can do, what you cannot do. Promotion matters, establishment matters. Don't go to personnel. Don't go to administrative reform. Look, PWD last time Lohia likhi dile, mane mur agor CM, PWD department or naam to loko nirman hobo. So administrative reform so moi view lobo lage. Hare PWD Assamia to loko nirman, moi kyo view lobo lage. We waited 6 months it to happen. এতিয়া যদি মই সিম্পল ইংৰাজী ট্ৰান্সলেশন টু অসমীয়া কৰোতে 6 মাহ ৰখিব লাগে তাৰ মানে কোনেও ফাইলটো চোৱা নাই নিয়ম আৰু যে এইটো যেতিয়া নাম চেঞ্জ হ'ব গতিকে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত যাব লাগে নাম চেঞ্জ হ'লে যাব লাগে ইংৰাজী নামটো অসমীয়া কৰোতে ট্ৰান্সলেশন কৰোতে যাব লাগে নেকি Nobody has written in the file that it is simply a translation. PWD translation cannot be Gorokaptani Assamia অভিধানতে শব্দটো নাই so it is a correct translation done খুব বেছি বুধবাৰৰ কেবিনেটত আহিব আমি নলেজত লৈ লম কিন্তু এই কথাটোকে যেতিয়া মই আগৰ মোৰ চিফ মিনিষ্টাৰক সুধিলো যে দাদা বলে নহয় এটো মোক কলে এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছত যাব লাগে বুলি তাৰমানে the same officer chief ministerক brief কৰি দিলে wrongly যে Assamese translation এটা correct কৰিবৰ কাৰণে administrative reforms departmentত যাব লাগিছিল কত খুব বেছি education departmentত যে translation is correct or not যে আৰু এবাৰ যাতে ভুল নহয় খুব বেছি যাব লাগিছিল ডাইৰেক্টৰ হায়াৰ এডুকেশনৰ পৰা বুজিল যে PWD নামটো লোক নিৰ্মাণ আৰু এবাৰ যাতে দুবাৰ ভুল নহয় Administrative reforms are here coming. It is not a reform. Department or name change for to reform ni. Science and technology logot moi logalo. Ki ami logalo. Climate change. Sorry to administrative reforms jabo le bare. Kyo jabo lage? Why we need to go? One CM decide. Aru kot jabo lage? যদি এইটো ডিসিশন লবৰ কাৰণে I have to be a hostage of another department মই কি চিফ মিনিষ্টাৰ হলো ইয়াতো মই কৰোৰ টকা খোৱা নাই simply মই কৈছো সায়েন্স এন্ড টেকনলজি ডিপাৰ্টমেন্ট will add the name of climate change why I have to go to another department or another officer or তাৰ another আকৌ আপোনালোকে পুটাপত দি দিব so administrative reforms or minister তাত যাব তেওঁ যাব কমিশনাৰ দিব ডেলিগেশন পুটাপত আলটিমেটলি পুটাপ কৰা মানুহতে ডিসাইড কৰিব যে কেতিয়া সিএম অৰ্ডাৰটো কেলি হ'ব ওভাৰঅল মই কেবিনেটত শুনাই দিলো কেবিনেট will record this notification will be issued in a matter of 24 hours so কোনো মিনিষ্টাৰ আৰু কমিশনাৰ মুখত মই পুটাপ শব্দটো শুনিব নালাগে I hate this word put up of this put up apnaluke koribo this word has damaged Assam like anything sir put up this sir file to anibo this kuno file na file or end and beginning is the commissioner principal secretary head of the department ইয়াত আৰু একো কথা নাই ফাইল কৰাৰ পিছত ডিলিং এসিস্টেন্ট লব keep the file for future record finish কি আছে মই একো বুজি নাপাওঁ এনেকে সৰু বস্তু এটা ঘটিয়াই আমি গভৰ্ণমেন্ট খনক ইমান ভাৰী কৰি দিলো যে আসল কাম যেতিয়া আহে তেতিয়া আমি একো কৰিব নোৱাৰো আজি মই এটা পৱন বৰঠাকুৰ ডাঙৰীয়া কেইমান আগতে কৈছে যে অমিয় কুমাৰ দাসৰ অমুক চেয়াৰম্যান হ'ব লাগে তেতিয়া স্যাৰ চিভিখন লিখিছো
ফাইন আপোনাৰ ষ্টেনক লগে লগে ডিক্টেশ্যন দিব আপুনি লগে লগে পঠাব ইয়াত আৰু পুটাপ এটা কৰিব আহিব নাহিব তেওঁ এটা কাক পুটাপ কৰিব লিখিব যে চিফ মিনিষ্টাৰে কৈছে অমুকৰ নামটো চেয়াৰমেনত পঠাব লাগে প্লিজ পুটাপ তেতিয়া ডিলিং এছিষ্টেণ্ট জনে মোৰ ৰিকমেণ্ডেশ্যনৰ ওপৰত বনাব ই কলা ই বগা ই ৰঙা সেইটো চোৱাটোতো ভাই তেওঁৰ অথৰিটিয়ে নহয় It has to be start with the principal secretary. মই কোৱা যদি নামটোত ভুল হয় স্যাৰ এপইন্টমেন্ট এটা গধূলি পাম নেকি বলে পালো স্যাৰ আপুনি নামটো কলে নামটো দেখোন মোৰ ভাল লাগা নাই ঠিক আছে বৰ থাকো এইজন নালাগে আপুনি এজন নাম কওক বলে অমুক বাস গধূলি গৈ টাইপ মাৰিলে ষ্টেনো মাৰিলে আইসিএছআৰক চিঠি পঠাই দিলে তো সেকেন্ড থার্ড মানুহজনে তো গমেই পাব নালাগে এপইন্টমেন্ট অৰ্ডাৰ যেতিয়া ওলাব হি শুড বি ইন এ ষ্টেট অফ শক আৰে ভাল মানুহ হৈ গল মই গমেই নাপালো ডিসিশন শুড বি নোন ডিসিশন মেকিং প্ৰসেছত যিমানটো আপোনালোকে হেল্প লব লাগে সিমানটো হেল্প লব যিটো হেল্প লব নালাগে তাত দৰকাৰ নপৰে সেইকাৰণে আমাৰ গোটেই কথাটো হল প্ৰমোশন ডিপাৰ্টমেন্টত হ'ব compassionate appointment department hobo all pension case will be disposed of by department all personnel matters will be disposed by department nothing will go nowhere unless serious question of constitution and law is involved kuno file error na jay unless it is a legal question কিয় যাব লাগিব এটা যাব না লাগে না সংবিধানত তো 321 আৰ্টিকল এটো আপুনিও একে পঢ়ে নেও একে পঢ়ে কি ফাইল ফাইনান্সত যাব আমি এতিয়া অন্ন সুৰক্ষা যোজনাৰ ফাইলটো প্ৰতিবাৰে ফাইনান্সত যায় দিস ইজ এ ষ্টেবল স্কিম the scheme has stabilized it has now nothing to do in finance department no existing schemes which has received which says now stabilize over the years কোনো গণ্ডগোল নাই একো নাই people has accepted এই ফাইলটো তো কত না যাব দীনদয়াল দিব্যাংগ আঁচনি কিয় যাব যেতিয়া আপুনি কব যে মই 40000 পৰা মই 60000 কৰিব খুজো then file will go to finance because this is the involvement of additional 20000 responsibility 40000 কাৰণে তো না যাব ফাইলটো আজি পিডব্লিউ ডিপাৰ্টমেন্টৰ ৰাস্তা বনাই এটো নিয়ম যেতিয়ালৈকে 1:3 ৰেশিও হৈ থাকিব ফাইনান্সিয়াল ইস্যু যে মোৰ বাজেট আছে 3000 টকা as long as you do not cross at any point of time the bank of sanction beyond 6000 crore rupees you don't have to go anywhere you propose to the finance that I want to keep the bank of the sanction at any point of time twice into the number of the allocated budget you don't have to go আজি water resource embankment বনাব they want to do 100 into 100 যে 100 টকাৰ বিনিময়ত মই 100 টকাৰ মথাউৰি বনাম তাত ফাইনান্স ডিপাৰ্টমেন্টৰ they have no role কিন্তু 101 টকা বনাম বুলি কলে you has to go so you prepare this way and ইয়াত আৰু বেয়া ভাল পাই লাভ নাই Assam has to run this way ইয়াত আৰু কোনোবা স্যাৰ মোৰ লৰ ভ্যালুটো কমি গল পাৰ্সোনাল কমি গল এইবিলাক কোনো কথা নাই Assam has to enter the new era তাত কোনো কথা নাই নিজৰ accountability is the key যেতিয়া আপোনালোকে যত ভয় খাব মই কৰিব নোৱাৰো send the file to finance যত দেখিব যে I need a review I need a second opinion I need the view of chief secretary send it but when you know that you are absolutely on course yet eko kotha nai why you will send the file here and there dc hokolor pra ebar ahibo try to empower maximum things to the district pisot ami akor district ot jate amar supervisory thaki jay district minister district commissioner district ot jabo delegated function bilak review koribo আৰু continuous service to the state আজি এক্সাইজ না এক্সাইজ ডিপাৰ্টমেন্ট আমি জানো যে অৰুণাচলৰ প্ৰায় 7টা ৰাস্তা দি মঠ সোমাই আছে
So both Commissioner Excise in Government, Commissioner Excise, you need to go personally to the DCs, Lakhimpur DC, Dhemaji DC. Because you have to, your role is to collect revenue. Guwahati bohi ei file keta ahibo sohi koi dikibo tatto ekো কাম নাই, because you have to collect revenue. Unless you personally visit Bishwanath Chariali, Tinsukia, Dibrugarh, Tezpur, Lakhimpur, plug the road, ইয়াত বহি দেখিলে আপুনি ক'ত revenue পাব? কামটো তাতে হৈ আছে। মাহত যদি প্ৰতি মাহত এদিন আপোনালোকৰ টোৰ হয় যে আজি মই তিনসুকিয়াত যাম, কালি মই ধেমাজিত যাম, নেক্সট মাহত ধুবুৰীত যাম, ডিসি সকলৰ ওচৰত গ'ল, এসপিক মাতি আনিলে, এই জায়গা বন্ধ কৰক, আমাৰ এদিনো নিজে নিজে 2000 কোটি বাঢ়ি আহিব। ইয়াৰ পৰা কৰি থাকিলেতো একো নহব। সেইকাৰণে মোদী ডাঙৰীয়াই যিটো কৈছে যে মিনিমাম গভৰ্নেন্স, এই যিটো ভিউ, এই ভিউটো আমি আগত ৰাখি we have to work primarily next 15 days আপুনি আৰু আপোনালোকৰ মন্ত্ৰীয়ে বহি এখন মিটিং কৰি লওক যে what kind of the function you want to discharge on your own। এতিয়া যে 1 লাখ চাকৰি ওলাব, আপোনালোকে কেতিয়াও এপইন্টমেন্ট দিব নোৱাৰে। WPTBC তে ফাইল 1 বছৰ লাগিব, ৰস্তা পইণ্টটো ঠিক কৰিব যোৱা বুলি ক'ব। তাত মিনিষ্টাৰলৈকেও নাযায় ফাইলটো। কোনোবা এজন ডিলিং এছিষ্টেণ্টৰ ওচৰত যাব লাগিব। মই যোৱাবাৰ টেটত চাকৰি দিয়াৰ আগতে বিজয়া চৌধুৰীক 16 বাৰ ৰেভিনিউ WPTBC ডিপাৰ্টমেণ্টত পঠাইছো। হয়নে প্ৰীতম? এটাওটো কমাদাৰিও চেঞ্জ কৰা নাই, আমি যি কৰি দিছো। এনেই এখন ড্ৰামা। প্ৰত্যেকজন অফিচাৰৰ মনতে যেতিয়া শিডিউল ট্ৰাইবৰ প্ৰতি অনুকম্পা থাকিব যে উইল প্ৰটেক্ট দ্য ৰাইটস অফ দ্য শিডিউল ট্ৰাইব, উইল প্ৰটেক্ট দ্য ৰাইটস অফ দ্য শিডিউল কাষ্ট, then why you need to put up the file to another department? যদি আপোনালোকৰ মনত সেই অনুকম্পাটো থাকে, you are not going to work against the interest of scheduled tribe and scheduled caste, why you need to send the file to WPTBC? তাততো ট্ৰাইবেল অফিচাৰ বিলাক নাথাকে, আকৌ জেনাৰেল অফিচাৰ এজনে থাকে আপোনালোকৰ মুডৰে। So these are all drama and we need to dismantle this drama. বহুত দিন হৈ গ'ল আমাৰ সেক্ৰেটাৰিয়েটত এইবিলাক ড্ৰামা চলি থকা। This drama should now come to an end, and the best forum, come to Wednesday to the cabinet. Anything, wherever you feel that yes, we need to take approval of the cabinet, you take the approval of the cabinet. Muk kuno reference department or mukotu opinion na lage. Jot lage moi janu je etu advocate general ok dekhoy loi hok, etu finance. Otherwise it is a routine. Nowhere you have to go. So a list khonu apnaloke banai lok je court interdepartmental reference is not necessary, cabinet is the best platform. Dhuniya ko department or ami cabinet or gusi jam, cabinet will take the call. Court kiman deputy secretary lage, court ki lage, ঠিক কৰি লওক। বাট ৰুটিন কাগজৰ বাদে ডিসিশন পুটাপ না যাব। এই কিনাতে মোক বহুত নতুন মিনিষ্টাৰ আছে, তেওঁলোকে মোক কৈছে স্যাৰ লিখি দিছো পুটাপ নাহে দেখোন ফাইলটো। এজন মিনিষ্টাৰৰ যেতিয়া ফ্ৰাষ্ট্ৰেচন আৰম্ভ হৈ গৈছে, এই মাত্ৰ মোক ৰঞ্জিত দাস ডাঙৰীয়াই ক'লে, দুদিন মান আগতে ৰমেশ পেগুৱে ক'লে যে স্যাৰ চিফ মিনিষ্টাৰে লিখি দিলে ফাইল আহে, আমি লিখি দিলে ফাইল ঘূৰি নাই। সো ডেমক্ৰেসিত যদি এটা মিনিষ্টাৰৰ ফ্ৰাষ্ট্ৰেচন আৰম্ভ হয়, what about the common people? কি আছে তেওঁ যে নোট লিখি দিছে, লগ পায় স্যাৰ এইটো মই পুটাপ নকৰো দে, এইটো বস্তু ঠিক হোৱা নাই, আপুনি বিপদত পৰিব। হৈ গ'ল। যদি কিবা এনেকুৱা কথা আছে, স্যাৰ এইটো এবাৰ CM ছাৰক সুধি লওঁ ভাল হ'ব নে নাই। কিন্তু এনেকুৱা হ'ব নালাগে যে পুটাপটো ঘূৰি অহা নাই। তেতিয়া মন্ত্ৰীবিলাকে কি কৰে, ডিলিং এছিষ্টেণ্টজনক ফোন কৰা আৰম্ভ কৰে, এই দি দিয়ক ফাইলটো সোনকালে দি দিয়ক। কাৰণ মন্ত্ৰী মইতো মেক্সিমাম কাম থ্ৰ ডিলিং এছিষ্টেণ্ট কৰা আহিলো 20 বছৰ। সেইটো সিস্টেমটো ঠিক নহয়।
maximum কাম মই যিমান সাকসেস হলো thanks to my dealing assistant মই সব কাম তেওঁলোকে দি কৰোৱাই আনি ৰেডিমেড ফাইলটো প্ৰিন্সিপাল সেক্ৰেটাৰীত পঠাই দিও পিছত প্ৰিন্সিপাল সেক্ৰেটাৰী পিএছ ৰ লগত কথা পাতিলো he gets the file to me I get the approval and comes go back পিছত এটা প্ৰিন্সিপাল সেক্ৰেটাৰী জনে মোক আহি কয় স্যাৰ কামটো কৰি দিলো বুলি মই হাঁহি উঠি থাকো the entire management was done by me খালি প্ৰিন্সিপাল সেক্ৰেটাৰী দিহে আহিছে হেতু ঠিক নহয় this need to dismantle কোনো মন্ত্ৰীৰ যদি ফ্ৰাষ্ট্ৰেচন হয় পিয়নৰ পৰা চকীদাৰৰ পৰা ৰিক্সালৰ পৰা ঠেলা চালকৰ পৰা ডেমক্ৰেসিত কিমান ফ্ৰাষ্ট্ৰেচন and at the same time you must have enough guts মিনিষ্টাৰে বেয়া কৰিলো মিনিষ্টাৰৰ যদি অৰ্ডাৰটো ভুল হয় either চিফ সেক্ৰেটাৰী নোটিছত আনা বা মোৰ নোটিছত আনা আচ্ছা এইটো কৰিব ভাল লাগা নাই সাৰে কৈছে হল তেটা মোৰ নলেজত থাকিলে মই কেবিনেটত কৈ দিম যে এইটো কাম আৰু ইনসিস্ট নকৰিব এইটো ঠিক কাম নহয় আৰু পাৰ্টিকুলাৰলি ইন মাই মিনিষ্ট্ৰি আমি ইয়াত কোনো পাৰ্সোনেল কাম কৰিব আনে আপোনালোকেও নকৰিব এনিথিং হুইচ স্পিক টু ইউৰ কনসিয়েন্স ডোন্ট ডু যতে কনসিয়েন্সত ধাক্কা লাগে কামটো নকৰিব বাট আদাৰ থিং ইউ প্লিজ ডু আজি যদি ওয়াটাৰ ৰিসোৰ্স মিনিষ্টাৰে কয় মোক ঠাইটো জলদি দিয়ক সিপাজাৰত মই মথাউৰি এটা বনাব লাগে হেতুটো আপোনালোকে সোনকালে কৰি দিব লাগিব কিন্তু যদি কয় অমুক কন্ট্ৰাক্টৰ জনক দিয়ক there you have a reservation মোৰ কোনো কবলগীয়া নাই যে স্যাৰ এটো মই L1 কে দিব লাগিব CBC guideline is there but you cannot blame the minister when he put you on pressure যে বানপানী আহিব মোক ফটাফট মাথাউৰিটো স্যাংশন কৰি দিয়ক that is his job যদি তেওঁ L1 ক নিদি L2 ক দিব কয় then you raise your voice যে এটো ঠিক নহয় এটো স্যাৰ এটো ঠিক নহয় এখন CBC গাইডলাইন আপুনি বিপদত কৰিব মই বিপদত কৰিব কিমানখিনি আৰু মই জানাত we have total understanding কামটো হৈ যাব গতিকে এই কামখিনি কৰক মই আপোনালোকক চাৰ্জত লোৱাৰ পৰা মই লগ পাব খুজি আছিলো আৰু মই ভাবিছিলো যে অলপ আপোনালোকে মন্ত্ৰীসকলৰ লগত একাস্তম হৈ যাওক আৰু একেবাৰে মনত ৰাখিব যে আমি এখন পৰাজিত ৰাজ্যত বাস কৰি আছো সব জায়গাতে our so much money is coming to Assam neither we are doing good in PM Kisan neither we are doing things in PM insurance neither in MMR neither in IMR probably except COVID management everywhere we have a problem but yes our সকলোৰে capacity আছে we as a individual we have lot of capacity and on your individual আপোনালোকক পোস্টিং দিবৰ কাৰণে মোক হোম সেক্ৰেটাৰীয়ে ফোন কৰে ডিফেন্স সেক্ৰেটাৰীয়ে ফোন কৰে যে অমুকক পঠাই দিয়ে তমুকক পঠাই দিয়ে that means you have individually so much potential individually আপোনালোকৰ কোনো পটেনশিয়ালিটিৰ সীমা সংখ্যা নাই গতিকে that potentiality should be now used for the welfare of the people frustration আমি আহিব নিদিও মানুহ will do it before they come to us আমি dispose কৰি পঠাই দিম IIT গুৱাহাটীত মানুহে মাটি দিছে finally তেওঁলোকে without premium মাটি allot পাবৰ কাৰণে they waited for 20 years 1990 IIT গুৱাহাটী হৈছে যোৱা বছৰ 2019 ত মাটি যোৱা মানুহক মই ফাইনালি গভৰ্নমেন্টে তেওঁলোকক কম্পেনসেশন হিচাপে দিয়া মাটি মই পাত্তা দিছো কিয় এলটমেন্ট দিব লাগে প্ৰথম দিনে কিয় মেডি পট্টাখন কৰি নিদি what is this drama যদি মই আইআইটিত মোৰ মাটি গৈছে and government has taken a decision যে মোক আইআইটিৰ কাষত বেলেগ এখন গাঁৱত মোক মাটি দিব এলটমেন্ট খন দি মানুহক কিয় আমি এনেকুৱা কৰি ৰাখিব লাগে আজি এলটমেন্ট দিব কালি এনুৱেল পট্টাৰ কাৰণে আহিব নেক্সট দিনা পিৰিয়ডিক পট্টাৰ কাৰণে আহিব এই ড্ৰামাটো যদি গভৰ্নমেন্ট ইজ গিভিং somebody land big heart যে একে দিনাই মেডি পট্টা দিছে allotment শব্দটো কৰবা আহিলে who has conceived that word এটো কি মানুহৰ প্ৰমোশনে লিখি যে কমিশনাৰ হৈ কি কাম কৰিব সোৱাৰ পিছত এচিআৰএছ প্ৰিন্সিপাল সেক্ৰেটাৰী দিম তাৰ পিছত এডিশনাল চিফ সেক্ৰেটাৰী দিম
যদি মই দুখীয়া মানুহক মাটি দিছো why allotment একেদিনা মেডি পট্টাইটো দিম so now revenue department has to dismantle the system of allotment একেদিনা periodic পট্টা দি দিম যাতে মানুহজনে আৰু কেতিয়াও বেংকত লোন ল'ব পাৰে লোন দিব পাৰে নহলে কি হ'ব আপোনালোকে এখন বজাৰ খুলি দিলে যে কোনোবা মণ্ডলত তেওঁ ঘৰত লৈ যাব লাগিব যোগ দিব লাগিব মণ্ডলৰ ৰিপৰ্ট হ'ব লাগিব এছডিসি ৰেভিনিউ ডিপাৰ্টমেন্ট এদিন আহি তেওঁৰ একশনিয়া পট্টা হ'ব একশনিয়া পট্টাৰ পৰা তৃতীয়বাৰ হ'ব লাগিব মেডি পট্টা হ'ব লাগিব মই আইআইটি গুৱাহাটীত এমএলএ হৈ ল্যান্ড এলট কৰিলো ষ্টেট মিনিষ্টাৰ হৈ মই এনুৱেল পট্টা দিলো আৰু যোৱাবাৰ ফাইনেন্স মিনিষ্টাৰ হৈ ফাইনেলি মই মেডি পট্টা দিলো মাটি কাৰ আছিল হিয়তৰ মাটিত বহি মানুহ এতিয়া আইআইটি পঢ়ি তাতে গল্ফ কোৰ্ট হ'ল বেডমিণ্টন কোৰ্ট হ'ল কিমান কি হৈ গ'ল আইআইটি খনত কিন্তু দুখীয়া মানুহ কেইটাই মাটিৰ পট্টাখন নাপাল ইট টুকস 20 years কোৰপৰা এখন ইয়াত কোৰপৰা ডেমক্ৰেচিৰ ওপৰত হতাশা কেনেকে নহব So, এখানে আপোনালোকে নিজৰ বহি this is the best time in next 2 months 3 months কেবিনেটত নিজৰ ডিপাৰ্টমেন্টৰ মেমোৰেন্ডাম যত আপোনালোকে জানে যে মানুহৰ কষ্ট হৈ আছে সবটো জানে এলটমেন্ট আহা কিবা আহা সব বিলাক বস্তু মই জানো কি কৰি দিব লাগে কাৰণ 20 বছৰ অভিজ্ঞতা হল মানুহৰ কত খং উঠে কত কাজিয়া কৰে মই জানো কিন্তু মই ভাবো আপোনালোকে এখিনি নিজে ইনভেন্ট কৰি পেলাই আমাক দি দিও যে যেতিয়া দুখীয়া মানুহক আমি মাটি দিম will not give allotment will give মেডি পট্টা at very beginning কিমান কাম কমি গল ভাবকচোন ফাইলবিলাক আপোনালোকৰে কষ্ট আপোনালোকে একোৱে তাত কোনো স্বাৰ্থ নাই so প্ৰথম দিনাখনে এটা ষ্টেণ্ড যে আমি যদি কোনোবা ল্যান্ডলেছক মাটি দিও will not distribute allotment papers because this is a fake data খুঁজিব approval নহয় sample checking personnel will organize 3-month training program যে কেনেকে rules what rules কিখন rule মানিব লাগে what is the central service rule instead of file coming they will go near to you যদি compensation appointment আমি এখন circular দিছো personnel will call you বুজাই দিব যে এখন সার্কুলার এনেকুৱা এটো এনেকুৱা আপোনালোকে ইয়াৰ পৰা এক্সাৰসাইজ কৰক মোৰ ওচৰত ফাইল পঠাব নালাগে you do not have to send any file to alert unless you know that there is a probability of conflict with law there is a probability of some conflict with some central legislation otherwise you don't have to computer data je koi sir eto judicial hai kiyo jabo lage judicial department ro manuhor ko google mari dile beshi up to date knowledge to apnar logote ase latest supreme court order to sabo para to ajikali google ot mari dile article 14 very latest verdict boli mari dile ahiye gol পঢ়ি ললে হেতু লগত কন্ট্ৰাডিকশন নাই মেটাৰ ফিনিশ হেতু কাৰণে এবাৰ এলাৰৰ তাত ফাইলটো পঠাই দিলে the things which he has to decide যে এটো এপিল কৰিব লাগিব নে নাই যেটো তেওঁৰ কল তেওঁৰ যেটো ইনহারেন্ট সাবজেক্ট হেতুটো তেওঁ সময় দিবই নোৱাৰে এই বিলাক ফাইল দি ভৰ্তি হৈ থাকে কোনোবা এজন ডেপুটি এলাৰে ফাইলটো দি দিয়ে তেওঁ খালি সহিটো মাৰি পঠাই দিয়ে কাৰণ he cannot go through it সেইকাৰণে please dismantle everything we will now decide subject wise and আপোনালোকক মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো the next 5 years should be a beginning of a new era for Assam beginning of a new era for Assam I have total respect for your administrative ability sob aru moi sobbake individually jano every individual are there with great potentiality janeke vaccine hesitancy thake to leave your hesitancy work for the welfare of the people
আৰু মোৰ মন্ত্ৰীসকলৰ যদি ক'বাত ভুল হয় কিবা কষ্ট পায় ইউ কাম টু মি কিন্তু আই এম শিওৰ that মই যিমান ৰিজল্ট যে এবাৰ কাম হওক দে আৰ অলসো ইকুৱেলি ৰিজল্ট যে কাম হওক গোটেই কেজন মানুহে এবাৰ আহিছে যে কাম কৰিম কিবা everybody is determined to do work for their respective department respective society আপোনালোকে গাইড কৰক আপোনালোকে তেওঁলোকৰ মনতো ফ্ৰাষ্ট্ৰেচন আহিব নিদিব আপোনালোকৰ মনতো ফ্ৰাষ্ট্ৰেচন আহিব নিদিব and let us work together for the welfare of the state of Assam আৰু এটা কথা মই ফাইনালি কৈ দিছো যে when it comes to state I go above personal relationship as a finance minister মই ACR ত লিখি আছিলো এনে 9.910 কাৰণ মোৰ ফাইল কেটা পাস হৈ যাব লাগে now I am in a deciding position